লাহৰীঘাটত CDC BDOৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম লোকৰ ভয়ংকৰ অভিযোগ। শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ বাবে চৰকাৰে যোগান ধৰা সা-সঁজুলি বিতৰণ নকৰি বিক্ৰী কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ। প্ৰায় 6 মাহ ধৰি লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিতৰণৰ বাবে মজুত আছে বিশেষভাৱে সক্ষম লোকৰ এইসমূহ সা-সৰঞ্জাম। অৰুণোদয়, বৃদ্ধ পেঞ্চন, চৰকাৰী সকলো আঁচনিৰ পৰা বিশেষভাৱে সক্ষম লোকসকল বঞ্চিত বুলি ক্ষোভ প্ৰকাশ এইসকল লোকৰ। কিয় মাতিছিলে? মতিনে কৈছে ব্লকত আহিবৰ কাৰণে মোক গুৰিলে কৈছে, মোক কৈছে আহিবৰ কাৰণে। এতিয়া মাতি পেলাই আনিছে, কিবা বস্তু দিবলৈ কৈছে, বিকলকৰ বস্তু আহিছে, বস্তু দিবলৈ কৈছে, সেইকাৰণে আহিছোঁ। এতিয়া কি কয়? এতিয়া কৈ আছে তোমালোকে যোৱা, বস্তু বিজি ছাৰ অহা নাই বুলি কৈছে, এইটো কৈছে। বিশেষভাৱে সক্ষম হোৱাৰ বাবেই চৰকাৰী বিষয়া কৰ্মচাৰী গুৰুত্ব নিদিয়াৰ লগতে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লাহৰীঘাট ব্লক কমিউনিটি হলত সা-সঁজুলি বিতৰণৰ কথা কৈ অঞ্চলটোৰ 2 শতাধিক বিশেষভাৱে সক্ষম লোকক মাতি আনি সভাত উপস্থিত নাই এজনো বিষয়া কৰ্মচাৰী। ফলত সংবাদ মাধ্যমৰ যোগেদি এবুৰি অভাৱ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে এইসকল ভুক্তভোগী বিশেষভাৱে সক্ষম লোকে। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট।